Hi friends, welcome to my Vidya Moran official YouTube channel. সকলোকে নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। মৃত্যু মানুহৰ নিয়তিৰ লিখন। সেয়ে ৰাজীৱ দাৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে আৰু এই ক্ষণত আমি সকলোৱে তেওঁৰ হৈ এটি শ্ৰদ্ধাঞ্জলি নিবেদিছো আৰু গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আৰু যেহেতু আজি মাঘ বিহু সেয়ে মাঘ বিহু উপলক্ষে মাহতে অকণমান ফূৰ্তি কৰিলে বলকচোন মই তাকে আপোনালোকক এটি দৃশ্য দেখুৱাও বলক। এয়া আমাৰ মায়ে পুৱাই চুঙা পিঠা পুৰি ল'লে। এয়া গধূলি পেহীদহঁতে শাক কাটিছে ভোজৰ কাৰণে, যিহেতু আমাৰ ভোজ সন্ধিয়াত আৰম্ভ কৰা হ'ল। এয়া কাটি আছে আৰু পেহীদৱে গান গাব। এয়া চালাড কাটি আছে তেওঁলোকে। ঘৰত ভাত বনাই পিনে আহিছোগে। দুখৰ মাজতো ভোগালী বিহু বুলি এফাকি গান গাই দিব নেকি? এই হোৱাই নহয় গাব লাগিব কয় এখাই মানে। গাই দিয়ক ৰাজীৱ দা জানো কুঁৱৰী। চাই নাজানো চাই ন। ৰাজীৱ দা কুঁৱৰী হয় নাই? গাই দিয়ক মাঘৰ বিহু বুলি। নতুন বছৰ সোমালে ওলালে যদি লাগে কেলেণ্ডাৰ দিবা ঐ বিজেপি যদি লাগে অৰুণোদয় আঁচনি ভোট দিবা ঐ বিজেপি বাতৰি প্ৰচাৰ কৰিলে দুখীয়া মহিলাকৈ ৰেচন কাৰ্ডৰ নাম থকা প্ৰতিজনী মহিলা অৰুণোদয় দিম বুলি সঁচাই কৰিলে কাজিয়া কৰা টকাৰে ডকুমেণ্ট কৰালো। এয়া পুৰা ৰান্ধি আছে তেওঁলোকে আৰু অৱশেষত কি হ'ল চাওঁ বলক। ভাত খাই আছো মই বৰ্তমান অকলে বাকীবোৰে চবে খাই শেষ কৰিলে, মই অকলশৰীয়া। আচলতে মই ছোৱালীজনী শুৱাই আছিলো, তাই খুব টোপনি ধৰিলে, সেইবাবে মই অকলে খাবলগীয়া হ'ল। এয়া পেহীদৱে পুনৰ গীত জুৰিলে, সকলোৱে শুনোৱা হওক আমি কেনেদৰে মাঘ বিহু উপভোগ কৰিলোঁ আৰু কেনেদৰেনো আমি ফূৰ্তি কৰিলোঁ তাকে দেখুৱাওঁচোন বলক। বলক চাওঁ, ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে পেহীদৌহঁতে আৰু মাহঁতে, বাইদেউহঁতে, ভণ্টিহঁতে সকলোৱে আমি ফূৰ্তি কৰিলোঁ। ৱাও, ইমান সুন্দৰকৈ তেওঁলোকে গীত গাইছে, মোৰ দেখিয়ে ভাল লাগিছে। So guys, এয়া আছিল আজিৰ ভিডিঅ'। আজিলৈ সামৰোঁ, বাই বাই।